এতিয়া দেখিছেনে বাৰু মই অকণমান এটা সৰু মানে ভিডিঅ' আৰম্ভ কৰিলোঁ ৰিলছ ভিডিঅ' আৰু এয়া দেখিছেনে মই কেন্দ্ৰৰ পৰা আহি থকা সময়কণত আৰু ভাবিলোঁ অকণমান ভিডিঅ' অকণ বনাই আছোঁ সেই বুলি অকণমান ৰাস্তাতে ভিডিঅ' অকণ বনাই ল'লোঁ আৰু দুকপিমান ফটো আজি তুলিছিলোঁ চাওকচোন বাৰু আপোনালোকে কেনেকুৱা দেখিছে ক'ব বাৰু ফটো দেখিছেনে ভাল লাগিছেনে বাৰু ক'ব দেই ভাল লাগিলে আৰু ভাবিলোঁ আজি সুবিধা পাওঁতে আমি সদায়তো নাপাওঁৱেই দুকপিমান এগৰাকীক ক'লোঁ আৰু ফটো দুকপিমান মাৰি দিয়াচোন তুমি ক'লোঁ ইয়াৰ দুকপিমান ফটোৰ লগতে মাৰি ল'লোঁ ফটোটো মেইন নহয় জানো বাৰু কাৰণ ফটোটো পূৰা লাগে আৰু তাৰপিছতে ইয়াৰ ঘৰ আহি পাই গ'লোঁ ঘৰত অকণমান তুলি ৰাখিলোঁ কাৰণ একদম ৰিলছ চিলছ দিবলৈ একো সুবিধা হোৱা নাই সেইকাৰণে ভাবিলোঁ ইয়াৰ বৰষুণটো দি আছে চোতালখন মানে পানী হৈ আছে অলপ সোনকালে গুচি গৈছোঁ যে আৰু সেইকাৰণে ঘৰটো অকণমান তুলিলোঁ তাৰপিছত ভাত পানী খাবলৈ ল'লোঁ ভোক লাগিছে ইমান ভাত বনাবলৈ কিন্তু আজি পূৰা মাছ ফ্ৰাই আছিলে কালিৰে জাতিলাও বিলাহী মাছ বনাইও আছিলে আৰু এইটো জালি চবেটো আছিলে জালি তেনেকৈ ভাতকেইটাই খাবলৈ ল'লোঁ আৰু চবেটো বহুত বেছিকৈ ভাল লাগিছে আৰু তাৰপিছতে দেখিছেনে বাৰু ভাতটো খাই আছোঁ মাছকণ আৰু খাই অকণ দেখিছোঁ আৰু আপোনালোকক কেনেকুৱা লাগে ক'ব দেই ভাত পানী আপোনালোকে সকলোৱে বাৰু খোৱা বোৱা হ'ল নে আৰু মই খালোঁ আজিলৈ আহিছোঁ বাৰু দেই বাই বাই কমেণ্ট কৰি জনাব বুলি আশা